ৰাজ্যত অব্যাহত আছে বগা চাউলৰ কলাবেহা। অভয়াপুৰীৰ চিদলতলিত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল ভৰ্তি গাড়ী। দৰিদ্ৰ পৰিয়ালৰ বাবে অহা স্কুলীয়া শিক্ষাৰ্থীৰ অনুদান চৰকাৰী চাউল বহিৰাজ্যলৈ যোৱাৰ সময়তে নিশা অভয়াপুৰীৰ উত্তৰ শালমাৰা আৰক্ষীয়ে স্থানীয় কেইজনমান সচেতন যুৱকৰ সহযোগত জব্দ কৰে AS-19 AC 3905 নম্বৰৰ চাউল ভৰ্তি গাড়ী। গাড়ীখনৰ লগতে এজন চালক লগতে তেওঁৰ সহযোগীক আটক আৰক্ষীৰ। বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰে পৰা একাংশ দুষ্ট চক্ৰই চৰকাৰী চাউলৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা পৰিলক্ষিত হৈছে। নিশাৰ এন্ধাৰৰ সুযোগ লৈ বঙাইগাঁও জিলাৰ ২ নং বাজবাৰীৰ পৰা প্ৰথমে গোৱালপাৰা তাৰ পৰা মেঘালয়লৈ চাউলৰ অবৈধ সৰবৰাহ চলি থকা বুলি জানিব পৰা গৈছে। সৃজন গ্ৰামৰ একাংশ যুৱকৰ তৎপৰতাত আৰু উত্তৰ শালমৰা মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত কৰায়ত্ব হয় সৰবৰাহকাৰী। উত্তৰ শালমাৰা আৰক্ষী প্ৰশাসনে তদন্ত অব্যাহত ৰাখিলে ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা। চাউল আছে। কিহৰ চাউল এইবিলাক? এই সবার কিহৰ? সবা আচ্ছা, কি চালান আছে? চালান তো নাই স্যার, সবার মাল। আচ্ছা, কি 2 নম্বৰৰ চাউল নেকি? মানে এই খুচরা খুচরি বিক্রি করছে এগুলো অবস্থা আছে। আচ্ছা, চালান নাই মুঠতে? নাই নাই চাউল। সম্পূৰ্ণ 2 নম্বৰী। কোন কোন জড়িত আছে ব্যৱসায়ৰ লগত? তো জড়িত নাই স্যার। ক'ত গৈ আছিল? এই যে কামাইতারি কাবাইতাৰী। ক'ৰ পৰা গৈ আছিল? এই ভান্ডারা স্যার। কীৰ্তনপাৰাৰ ৰাইজে আমাক খবৰ দিছিলে যে আমি বহুত দিন আগতে গম পাইছিলোঁ যে কীৰ্তনপাৰা বাজবাৰীৰ পৰা কিছু অসাধু চক্ৰ কিছু অসাধু ব্যৱসায়ীয়ে সুলভ মূল্যৰ যিবিলাক চাউল আছে সেই চাউলবিলাক কীৰ্তনপাৰাৰ পৰা বাজবাৰীৰ পৰা কীৰ্তনপাৰা সংযোগী বৰঘোৰা কীৰ্তনপাৰা সংযোগী যোনটো আই নদীৰ ব্ৰিজ আছে সেই দলংখনেদি লৈ গৈ তেখেতসকলে কৃষ্ণাই হৈ মেঘালয়লৈ বিক্ৰী কৰে বুলি আমি বহুত দিন আগতে গম পাইছিলোঁ। আমাক কীৰ্তনপাৰাৰ পৰা কিছু ব্যক্তিয়ে আমাক খবৰ দিছিলে যে দাদা এনেকৈ লোডিং হৈ আছে, গাড়ী লোডিং হৈ আছে, গতিকে আপোনালোকে সেই গাড়ীবিলাক ধৰাৰ ব্যৱস্থা কৰক। তেনেকৈ আমি খবৰ দিছিলোঁ, SDB ছাৰক খবৰ দিছিলোঁ, বৰঘোৰা আৰক্ষী চকীক খবৰ দিছিলোঁ আৰু সেইমতে SDB ছাৰে আমাক বহুত পৰিমাণে সহায় কৰিছে আৰু সহায়ৰ ভিত্তিত আমি সুলভ মূল্যৰ এই চাউলখিনি চিদল চিটিত ধৰিবলৈ সক্ষম হওঁ SDB ছাৰৰ সহযোগত।